নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। কিছুদিন বিৰতিৰ মূৰত এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু পোনপ্ৰথমে মই সকলোকে মোৰ ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। আজি কিছুদিন ধৰি আমাৰ অসমত এটা পৰীক্ষাৰ পৰিৱেশ চলি আছিল আৰু এই পৰীক্ষাৰ সময়ত ঘটনা কিছুমান সৰু সুৰা ঘটনাই আমাক বিভিন্ন শিক্ষা দি যায়। তো তেনেকুৱা ধৰণৰ এটা ঘটনাৰ ওপৰত বেছ কৰি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু সেই ঘটনাটোৱে আমাক কি শিক্ষা দি যায় তাকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে জানে যোৱা 21 আগষ্ট আৰু 28 আগষ্টত আমাৰ অসমত দুটা ডাঙৰ পৰীক্ষা হৈছিল। আমাৰ অসম চৰকাৰেও যে নিযুক্তি প্ৰক্ৰিয়া চলি আছে গ্ৰেড 4 গ্ৰেড 3 পোষ্টবিলাকৰ কাৰণে, আৰু তাত বহুত লাখ লাখ কেণ্ডিডেটে পৰীক্ষাটোত বহিছে। কিন্তু পৰীক্ষাটোৰ পিছত আমি শুনিবলৈ পাইছোঁ বিভিন্ন মাধ্যমত, ফেচবুক নিউজত, এনেকৈ বিভিন্ন চ'ৰ্চৰ পৰা শুনিবলৈ পাইছোঁ যে বহুত কেণ্ডিডেটে মানে কিছুমান চেণ্টাৰত আমাৰ পৰীক্ষাৰ যিখন OMR ছিট থাকে সেই OMR ছিটখন সঠিকভাৱে ফিল আপ কৰিব পৰা নাই। তাত যিবিলাক ডিটেইলছ ফিল আপ কৰিব লাগে সেইবিলাক ভালকৈ ফিল আপ কৰিব পৰা নাই বা মিষ্টেক হৈছে। যিয়ে নহওক, ইয়াত ভুল শুদ্ধ কোন সেইবোৰ মই ক'বলৈ নাযাওঁ, কিন্তু এই ঘটনাটোৱে আমাক এটা শিক্ষা দিয়ে যে আমি নিজৰ জীৱনৰ দায়িত্ব আনৰ ওপৰত এৰি দিয়াটো উচিত নহয় বা আনক আশা কৰাটো উচিত নহয়। আৰু সেইকাৰণে মই ভাবোঁ, মই যদি এজন কেণ্ডিডেট হওঁ, সেই ডিটেইলছখিনি কেনেকৈ কাৰেক্ট কৰি পূৰণ কৰিব লাগিব, কেনেকৈ ফিল আপ কৰিলে মোৰ OMR ছিটখন সঠিক হ'ব, সেইটো বা সেইখিনি প্ৰস্তুত হোৱাটো মোৰ দায়িত্ব। হয়তো তাত অন্য মানুহ থাকিব মোক দেখাই দিবৰ কাৰণে বা শিকাই দিবৰ কাৰণে, বাট তেওঁ যে সঠিকভাৱে শিকাব বা তেওঁ শিকাই দিলেহে মই লিখিম, এই কথাটো বা এই আশাটো আমি ৰাখিব নালাগে। অকল এইটো ক্ষেত্ৰত নহয়, সকলো ক্ষেত্ৰতে লাইফত এনেকুৱা ঘটনা বহুত ঢেৰ আহি থাকে যিবোৰ আমাৰ কাৰণে বহুত চিৰিয়াছ হয়। আৰু তাত যদি আমি তেনেকুৱা মেটাৰত যদি আমি আনে আমাক হেল্প কৰি দিব, কোনোবাই আহি আমাৰ বিপদত থিয় হ'ব, কোনোবাই আমাৰ লগত একেলগে হাতে হাত মিলাই আগুৱাই লৈ যাব, সেইবোৰ আশা যদি আমি কৰি থাকোঁ জীৱনত, আমি কেতিয়াও আগুৱাব নোৱাৰিম। গতিকে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে মই সেইটো কথাই ক'ব বিচাৰিছোঁ যে নিজৰ জীৱনৰ দায়িত্ব আমি সদায় নিজে ল'ব শিকিব লাগে। অৰ্থাৎ আমাৰ জীৱনৰ যিবোৰ দৰকাৰী, মই যি পাব বিচাৰোঁ, মোক যিখিনি প্ৰয়োজন, সেইখিনি মই নিজেই পাব চেষ্টা কৰিব লাগিব। আৰু পাবৰ কাৰণে যিখিনি মই গ্ৰাউণ্ড ৱৰ্ক বা হোমৱৰ্ক কৰিব লাগে, এই গোটেইখিনি কৰিব লাগিব। কোনোবাই মোক ইটো হেল্প কৰিব, কোনোবাই মোক সিটো হেল্প কৰিব, এনেকৈ গাইড কৰিব, অল দিছ আৰ বেচলেছ। কোনো ধৰণৰ আশা আমি কাৰো পৰা কৰা উচিত নহয়। আৰু যদি আমি আশা কৰোঁ আনৰ পৰা আৰু কিবা কাৰণত যদি সেই আশা পূৰণ নহয়, তেতিয়াহ'লে লোকচানটো আমাৰ নিজৰে হয়। গতিকে বন্ধু বান্ধৱীসকল, সকলোকে মই এটাই অনুগ্ৰহ কৰিম যে নিজৰ জীৱনৰ দায়িত্ব সদায় নিজে ল'ব। নিজৰ সুখ নিজে কেনেকৈ হেপ্পী হ'ব তাৰ দায়িত্ব নিজে ল'ব লাগিব, আৰু নিজৰ যিখিনি দুখ আছে সেইখিনি কেনেকৈ গুচাব সেইটোও নিজে ল'ব লাগিব। তাৰ কাৰণে যি কৰিব লাগে, প্লেনিং, এক্সিকিউশ্যন কেনেকৈ কৰে, এই গোটেই ডিটেইলছ আমি নিজে কৰিব লাগিব। আনৰ পৰা আশা কৰাটো একদম উচিত নহয়। যদি কোনোবাই আপোনাক হেল্প কৰিছে, সেইটো এটা আপোনাৰ কাৰণে বনাছ পইণ্ট, কিন্তু আনে হেল্প কৰিব, আনে মোৰ উপকাৰ কৰিব, এইবোৰ আমাক আশাত আমি কেতিয়াও থাকিব নালাগে। গতিকে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত মই এইখিনি কথাই ক'লোঁ। ইয়াত ভুল ভ্ৰান্তি কিবা হ'ব পাৰে, যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহিম। যদি আপোনালোকে চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এটা বেল আইকন থাকে, সেইটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'বোৰ টাইমলি পাই যায়। আৰু ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰিব আনকো, যাতে আনেও উৎসাহিত হয় আৰু নিজৰ জীৱনৰ দায়িত্ব নিজে লৈ সকলোৱে আগুৱাই যায়। এইখিনিয়ে মোৰ আজি ক'বলগীয়া আছিলে।